আহানা অলপ স্বাৰ্থপৰ হওঁ। কথা নীল সমুদ্ৰ, পাঠ শিখাবুঞা হাজৰিকা। এগৰাকী মাতৃয়ে বাৎসল্য বৰ্জন কৰিছে। তেওঁ অবোধ শিশুটিক আজি বুকুত টানি নলয়। এগৰাকী পিতৃয়ে স্নেহ বৰ্জন কৰিছে। তেওঁ আদৰৰ সন্তানটিক বুকুত আঁকোৱালি নলয়। কিয় জানেনে? আজি তেওঁলোক স্বাৰ্থপৰ হৈ পৰিছে। এগৰাকী পেয়সীয়ে বৰ যত্নৰে ভাল পায়, কিন্তু তেওঁ প্ৰিয় মানুহজনৰ হাত নধৰা হৈ পৰিছে। এজন প্ৰিয় বন্ধুৱে দূৰত্ব বঢ়াই দিছে তাৰ আটাইবোৰ প্ৰিয় বন্ধুৰ পৰা। কিয় জানেনে? কিয়নো আজি তেওঁলোক ভীষণ স্বাৰ্থপৰ হৈ উঠিছে।